প্ৰান্তৰ আনন্দনগৰত উপস্থিত হৈছোঁ আৰু আনন্দনগৰৰ এইটো যিটো স্পট, ইয়াৰ পৰা আমি সূৰ্যোদয়ৰ যিটো বিহংগম দৃশ্য দেখিবলৈ পাওঁ। এই দৃশ্যই বিভিন্ন প্ৰান্তৰ, অকল ভাৰতৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত আকৰ্ষিত কৰি আনিছিল আৰু সুদূৰ বিদেশৰ পৰা আহিও ইয়াতে যি বাঁহৰ সাঁকো বনাইছিল, সেই সাঁকো সকলোতে প্ৰসিদ্ধি লাভ কৰিছিল। আৰু ইয়াৰ একেবাৰে নিচেই কাষতে কানাই বৰশী বোৱা শিল আছে, দৌলগোবিন্দ মন্দিৰ আছে। কানাই বৰশী বোৱা শিল 100 মিটাৰ নিলগত আছে, গতিকে হয়তো কেতিয়াবা কানাইও আগতে এই শিলবোৰতে আহি বৰশী বাইছিল আৰু বৰশী বোৱাৰ আনন্দ লৈছিল। ৰাইজ আপোনালোকেও আহক, আহি এই যি বিহংগম দৃশ্য উপভোগ কৰাৰ লগতে উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আনন্দ লওক। আহক ৰাইজ, উত্তৰ গুৱাহাটীলৈ আহক, চতুৰ্দিশে সেউজ পৰিৱেশ আৰু তাৰ লগতে আছে এই বিহংগম দৃশ্য, যি ৰাতিপুৱাৰ যি দৃশ্য দেখিবলৈ পাওঁ। তাৰ লগে লগে আছে ইয়াৰ বৰনদী ব্ৰহ্মপুত্ৰৰ লগত ইয়াতে সংযুক্ত হৈছে আৰু এই সংযুক্ত হোৱাৰ লগে লগেও কৃষকসকলৰ বাবে জলসিঞ্চনৰ এক সুবিধাও দিছে আৰু যাৰ বাবে আমি সেউজীয়া শস্য সদায় উত্তৰ গুৱাহাটীত পাওঁ। কৃষক সমাজো ইয়াৰ পৰা উপকৃত হৈ আছে। গতিকে আপোনালোকেও আহক, উত্তৰ